এয়া চাওক আমাৰ অভিযানত আমি সাফল্য লাভ কৰিছো এয়া আপোনালোকে কৰিব পাৰে এইটো এয়া চাওক পানী হয় কিন্তু পৰি যোৱা নাই এয়া এইটো পানী হয় এয়া চাওক নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি এতিয়া মই উপস্থিত আছোঁ ডিব্ৰুগড়ৰ এয়া জগন্নাথ মন্দিৰত এয়া আমাৰ কণমানিজনী এইজনী চাই আছে আজি আহিছোঁ অলপ ফুৰো বুলি এয়া বৰ্তমান মই আছোঁ এয়া জগন্নাথ মন্দিৰত আৰু এয়া দেখুৱাই আছোঁ আপোনালোকক ইয়াৰ পিছত যাম অলপ ইফালে সিফালে চাই থাকিব আপোনালোকে আমাৰ ভিডিঅ'টি আজি ক'ত ফুৰিম কোনফালে যাম ক'লৈ যাম গোটেইখিনি দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকক আমাৰ ভিডিঅ'টি এতিয়া মই দেখুৱাই আছোঁ একেবাৰে মূল মন্দিৰৰ ভিতৰ ভাগ এয়া হৈছে দান পাত্ৰ এইটো ইয়াতে দান পাত্ৰ আপুনি দান কৰিব পাৰে আৰু এয়া ভিতৰ ভাগ এয়া দেখুৱাইছোঁ ইয়াতে আহিছোঁ জগন্নাথ মন্দিৰলৈ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ এয়া পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাইছোঁ এয়া আমাৰ কণমানিজনী এইজনী এয়া ওপৰত মন্দিৰটো চৌপাশৰ পৰিৱেশটো প্ৰথমে আপোনালোকক অকণমান দেখুৱাই লৈছোঁ চাই থাকিব আমাৰ ভিডিঅ' আপোনালোকক আজি দেখুৱাই থাকিম আমি এয়া জগন্নাথ মন্দিৰত আমি আহিছোঁ গোটেইখিনিকে এবাৰ দেখুৱাই লৈছোঁ কোন কোন আহিছোঁ এইখিনি কৈছে নহয় আকৌ লুকাই লুকাই নাযাবা এইজনী ধূপা আহিছে ধূপাহে চুলি দীঘলজনী ধূপা পিছফালে পিটিকলি এইফালে চা এইফালে চোৱা আকৌ ক'ত আহিলোঁ আমি এতিয়া ক'ত আহিলোঁ কৈ দিয়া খবৰ হৈছে কিন্তু যেন বেলিটো ওলাইছে আনিব লাগিব দেখিছা বেলি ওলাইছে বেলি কি চৰাই হয় ডাঙৰকৈ কোৱা কি চৰাই হয় পাৰ চৰাই এইফালে কৈ দিয়া ইয়াত কৈ দিয়া কি চৰাই এইফালে কৈ দিয়া কি চৰাই হয় কৈ দিয়া সেইবোৰ কি চৰাই হয় কৈ দিয়া এই ভিডিঅ' বনাইছে ন ভিডিঅ' কৈ দিয়া এই ভিডিঅ'টোত কৈ দিয়া পাৰ চৰাই হয় কৈ দিয়া এইবোৰ কি চৰাই হয় কৈ দিয়া পাৰ চৰাই কৈ দিয়া চাই নলয় আমি ক'ত আহিলোঁ এতিয়া কৈ দিয়াচোন ক'ত আছোঁ কৈ দিয়া আকৌ আহিছোঁ চবফালে ঘূৰিছোঁ আমি এতিয়া আহিছোঁ এইটো হৈছে লক্ষী মন্দিৰ এয়া মন্দিৰটো এয়া দেখুৱাই দিছোঁ আপোনালোকক দেখুৱাই আছোঁ আকাশখন খুব ধুনীয়া লাগিছে ভাল লাগে ইয়ালৈ আহি থাকি পৰিৱেশটো খুব ধুনীয়া ঘৰত সোমাই আমনি লাগিলে মই জগন্নাথ মন্দিৰলৈ প্ৰায়ে গুচি আহোঁ আৰু খুব ভাল লাগে ইয়াতে পৰিৱেশটো এতিয়া আপোনালোককো দেখুৱাইছোঁ এয়া আমাৰ ৰাইজ কিনি ঘূৰি আছে আমাৰ কণমানিজনী পূৰা দৌৰিছে খুবেই ফূৰ্তি পাইছে তাই ভাল পাইছে ইয়ালৈ আহি যা বা পাৰিছা দেই উঠিবলৈ যোৱা মন্দিৰ চালোঁ এতিয়া আমি ওলাই আহিলোঁ আৰু আহি এয়া এতিয়া জোতা পিন্ধিছে চালোঁ এবাৰ ইয়াৰ পৰা যাওঁ অন্য ক'ৰবাত অকণমান ফুৰোগৈ আহি আছোঁ আমি এতিয়া মন্দিৰৰ পৰা ওলাই আহিছোঁ
ট্ৰেইনখন আহি আছে এইখন ট্ৰেইনখন এয়া আমি পাৰ্কত আছোঁ খনিকৰ পাৰ্কত এয়া ট্ৰেইনখন আহি আছে এইখন ট্ৰেইনখন চোৱা এয়া আহিলে ট্ৰেইনখন আহিছে চোৱা এয়া ট্ৰেইনখন এয়া এজনী উঠিবলৈ লাগে আমাৰ গৰাকী উঠিবলৈ মন কিন্তু ঘৰতে আমি তাইক উঠিবলৈ ভাল লাগিছে কেনেকুৱা লাগিছে মজা লাগিছে উঠিবা কৰিলোঁ সেই ক'ৰবাত আছে ভাল লাগিছে নাই কাঁহী চাহ হ'ব বোলা কাঁহী উঠিব লাগিব জানো ন কেনেকৈ শুনিলে পইচা দিছে মানুহবোৰে সেইকাৰণে এতিয়া ভয় উঠিবলৈ উৎপাত কেলে হৈছিলে জগন্নাথ মন্দিৰত সোমালোঁ খনিকৰ পাৰ্ক চালোঁ এইবাৰ এতিয়া লাহেকৈ সন্ধিয়া হৈ আহিছে লাইট জ্বলিবলৈ ধৰিছে এইবাৰ আমি ঘৰলৈ গৈ আছোঁ এইটো ভাজি খাওঁ পুৰিলে সুবিধা হয় কিন্তু ঘৰত জুইৰ সুবিধা নাই আমাৰ সেইকাৰণেহে এতিয়া মই এনেদৰে গুচাই লৈছোঁ এই গুটিখিনি এৰুৱাই ল'লোঁ লৈ এতিয়া এইখিনি ভাজি খাম কৈছিলোঁৱে আপোনালোকক তেলত ভাজি খাম আৰু তাৰপিছতে এইটো কিন্তু পেলাই নিদি ইয়াক মই ব্যৱহাৰ কৰিম ইয়াক পেলাই দিয়াৰ প্ৰয়োজন নাই গোমধানৰ গুটিখিনি এৰুৱাৰ পিছত ইয়াকো কামত ব্যৱহাৰ কৰিব পাৰি কিনো কামত আহে তাকো আজি আপোনালোকক এতিয়া দেখুৱাই আছোঁ গুটিকেইটা এৰুৱাই ভাজি খালোঁ খোৱাৰ পিছত এই থাকি যোৱাকেইটা আমি এতিয়া বিশেষ কামত ব্যৱহাৰ কৰিব খুজিছোঁ এইকেইটা পেলাই নিদি কামত অহাকৈ কিবা এটা এতিয়া আমি কৰিম আপোনালোকক দেখুৱাই আছোঁ এইটো বিশেষকৈ আমি সৰু থাকোঁতে দেখিছিলোঁ আমাৰ মাহঁতে এইটো বটলৰ থিপা কৰিছিলে যেনেকৈ এইটো এতিয়া বটল এই বটলটোত যদি আমি এইদৰে এইটো লগাই দিওঁ এইটো ঢাকনি যদি নাথাকে বটলৰ মুখনি যদি নাথাকে তেতিয়া এইটো এনেদৰে লগাই ৰাখিব পাৰি ইয়াত একো সোমাবও নোৱাৰে যথেষ্ট সুবিধা হয় খুব ধুনীয়াকৈ খাই পৰে আপোনালোকেও আপোনালোকৰ বটলৰ যদি ঢাকনিখন নোহোৱা হৈছে তেতিয়াহ'লে এইদৰে এই গোমধানৰ ঠিলা এনেদৰে ব্যৱহাৰ কৰিব পাৰে আপোনালোকক দেখুৱাই আছোঁ পানী হয় কিন্তু পৰি যোৱা নাই এয়া এইটো পানী হয় এয়া চাওক আপোনালোকে এনেদৰে বটলত কৰবালৈ কিবা যদি জুলীয়া বস্তু নিব লগা হয় তেতিয়াহ'লে ধুনীয়াকৈ ঢাকনি নোহোৱা বটল হ'লেও এনেদৰে গোমধানৰ থিপা লগাই লৈ যাব পাৰে ঠিক এইটোৰ শব্দটো মই আপোনালোকক ক'ব জনা নাই আপোনালোকে যদি জানে কমেণ্টৰ জৰিয়তে মোক জনাব কিন্তু কৈছোঁ যে এইটো এনেদৰে লগাই ৰাখিলে এইটো কিন্তু পৰি নাযায় পানীখিনি সুবিধা হয় আপোনালোকে ব্যৱহাৰ কিন্তু কৰিব পাৰে অনাগত দিনত আপোনালোকক আন ভিডিঅ'ৰ জৰিয়তে এনেধৰণৰ তথ্য দি গৈ থাকিম যি তথ্যৰ পৰা আপোনালোক উপকৃত হ'ব এয়া আজি এইটো দেখুৱালোঁ এই বটলৰ ক্ষেত্ৰতে আৰু বহুত তথ্য আপোনালোকক জনাব লগা আছে দেখুৱাই গৈ থাকিম আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'বোৰ আৰম্ভ কৰিলোঁ কেতিয়াবা কিন্তু শেষ কৰিব পৰা নাই ভাবিছোঁ আজি যেনেকৈ হ'লেও শেষ কৰিম তেতিয়া আপোনালোকক লৈ যাম শিৱৰাত্ৰি পাতিছে ওচৰতে
তালৈ লৈ গৈছোঁ আৰু তাত দৃশ্য কিছু দেখুৱাম আৰু তেতিয়াই তেনেদৰেই আজিৰ ভিডিঅ'টি শেষ কৰিম। শিৱৰাত্ৰিলৈ আহিলোঁ। এয়া দিনত কণমানিজনী আহিছিলে। এয়া সন্ধিয়া সকলোৱে ফূৰ্তি কৰিছে। আমাৰ কণমানিজনীও এয়া নাচিছে। খুবেই তাই ফূৰ্তি কৰিলে, ভাল পালে আৰু তাৰ পৰা ঘৰলৈ আহিবই বিচৰা নাছিলে। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। পুনৰ আপোনালোকক লগ পাম। ধন্যবাদ।